নমস্কাৰ বন্ধুসকল, শংকৰজিৎ কিচনৰ অন্য এটা ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি 11টা দিন সম্পন্ন হ'ল অনিমেষ ভূঞাৰ হত্যাকাণ্ডৰ। আজি 11 দিনৰ পিছত আদ্যশ্ৰদ্ধা সম্পন্ন কৰিলে অনিমেষ ভূঞাৰ ঘৰত। এক শোকাকুল পৰিৱেশৰ সৃষ্টি অনিমেষ ভূঞাৰ ঘৰত। বিভিন্ন দল সংগঠন ওচৰ চুবুৰীয়াই এষাৰ মাত দিব গ'ল অনিমেষ ভূঞাৰ পিতৃ মাতৃক। সঁচাকৈ এক দুখৰ ঘটনা, যিটো ঘটনা কোনেও কাহিনী হ'ব বুলি ভবা নাছিলে। চহৰৰ মাজমজিয়াতে কিদৰে কেইটামান নৰপিকাষৰ বলি হ'বলগীয়া হ'ল এজন নিৰ্দোষী মানুহ। কাৰোবাক সহায় কৰিবলৈ গৈ এনেকৈ মৃত্যু হ'ব বুলি কোনেও হয়তো ভবা নাছিলে। সঁচাকৈ এনেই কোৱা নাযায় যে উপকাৰীক অজগৰে খায়। সেই বৃদ্ধাজন, যিজন বৃদ্ধাই মদ খাই আহি অৰ্থাৎ মদ্যপান কৰি আহি স্কুটি চলাই আহি পৰিছিল আৰু সেই সহায় কৰিবলৈ গৈছিল অনিমেষ ভূঞা আৰু তেখেতৰ সহপাঠীসকল। কিন্তু সেই উপকাৰীক অজগৰে সঁচাকৈ হত্যা কৰিলে। ইতিমধ্যে 15জনতকৈ অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তাৰে ভিতৰত যিজন মূল অভিযুক্ত আছিল কলা ল'ৰা, তেখেতৰ মৃত্যু হৈছে। চৰকাৰে আশ্বাস প্ৰদান কৰিছে যে তেওঁলোকৰ পৰিয়ালক এটা চাকৰি দিয়া হ'ব আৰু এককালীন সাহায্যৰূপে 5 লাখ টকা চৰকাৰে ইতিমধ্যে প্ৰদান কৰিছে। বন্ধুসকল, আজি এই আদ্যশ্ৰাদ্ধৰ দিনা মাকৰ এষাৰ মন্তব্যই সঁচাকৈ হৃদয় চুই গ'ল। প্ৰথমতে সেই মন্তব্যষাৰ শুনি লওঁ আহক। মোৰ ৰাইজ আহিছে, সংগঠন আহিছে, চবৰ ভাগে ভাগে মানুহ আহি মোক সান্তনা দিছে। সান্তনা দি পিনে মই পাহৰিছোঁ, কিন্তু সান্তনা দি যেতিয়া গুচি যায় তেতিয়াই মোৰ আকৌ ল'ৰা মোক খোৱাবলৈ আহে আৰু দৃষ্টিকে মোৰ ল'ৰাটো যেনেকৈ ধৰণে হত্যা কৰি মানে হেৰি কৰিলে, মোৰ বুকুৰ পৰা কাঢ়ি লৈ গ'ল, সেইসকলকো এতিয়া ধৰিছে। আৰু বন্ধুসকল, পুত্ৰৰ আদ্যশ্ৰাদ্ধৰ দিনাই মাক দেউতাক সঁচাকৈ শোকত ভাগি পৰিছে। নহ'বনো কিয় নিজৰ পুত্ৰৰ আদ্যশ্ৰাদ্ধৰ। সঁচাকৈ যিজন সন্তানক সৰুৰে পৰা তুলি তালি ডাঙৰ দীঘল কৰিলে, তেখেতৰ আদ্যশ্ৰাদ্ধত তেখেতৰ অকাল মৃত্যুৰ কোনো পিতৃ মাতৃয়ে সহ্য কৰিব নোৱাৰে। গতিকে অনিমেষ ভূঞাৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। আজি 11টা দিনে পূৰণ হ'ল। গতিকে আমি আশা ৰাখিছোঁ চৰকাৰে যেন অতি সোনকালে নিৰ্দোষীসকলক বাহিৰ কৰি দিয়ে। যিকেইজন নিৰ্দোষী আছে বুলি ইতিমধ্যে আমি শুনি আছোঁ, আৰু দোষীসকলক কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰে বুলি আমি দাবী উত্থাপন কৰিছোঁ। আপোনালোকে সকলোৱে প্ৰাৰ্থনা কৰক অনিমেষ ভূঞাৰ শান্তি চিৰ কামনা কৰি। ধন্যবাদ। জয় অসম।